চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। বৰ্তমান মোৰো ভাল আৰু মই আজি আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে ৰেচিপি ভিডিঅ'। কুকুৰা মাংসৰ কম তেলত কেনেকৈ টেষ্টিকৈ বনাব পাৰি তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আহক তেনে ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ। আজি বনাবলৈ লৈছোঁ লোকেল চিকেন আৰু আপোনালোকক দেখাইছোঁ কেনেকৈ কম তেলত বনাওঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা থাকিল। মই কুকুৰা মাংসখিনি বনাবলৈ বৰ বিশেষ বস্তু একো ব্যৱহাৰ কৰা নাই। যিখিনি বস্তু মানুহৰ ঘৰত পৰাপক্ষত থাকেই সেই বস্তুখিনিয়ে মই টেষ্টিকৈ বনাবলৈ চেষ্টা কৰিছোঁ। ইয়াত দেখিছে নহয়, মই তেল একেবাৰে কমকৈ লৈছোঁ আৰু মই কেৰাহীটোত লৈছোঁ লোহাৰৰ কেৰাহী। লোহাৰৰ কেৰাহীত যিকোনো বস্তু বনাই খাব লাগে বুলি কয়, দেহৰ কাৰণে খুব ভাল হয়। আগৰ দিনত ককা আইতাহঁতেও কয়। এয়া মই আলুকিটুকুৰা আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, কাৰণ মাংসখিনি মই পূৰা ভাজ খুৱাই পিনেহে আলুখিনি দিম। যদি দেৰিকৈ আলুখিনি দিওঁ তেতিয়া আলুখিনি কালাৰটো বগা বগা হৈ থাকিব আৰু দেখিবলৈও ভাল নালাগিব। সেইকাৰণে মই আগতেই ভাজি লৈছোঁ। এয়া মই পিঁয়াজখিনি ভাজি থাকোঁতে হালধি দি দিছোঁ, কাৰণ ভাজি থাকিলে হালধি দি দিলে হালধিৰ কেঁচা গোন্ধ এটা ওলাই, সেই গোন্ধটো নাথাকে। এয়া মই মাংসখিনি দিয়া আগতে বিলাহীখিনি অলপ ভাজি লৈছোঁ। এইখিনি মই একো সোৱাদৰ কাৰণে নহয়, মই কালাৰৰ কাৰণেহে বিলাহীটো দিম। বিলাহীখিনি অলপ ভাজ খাই হৈ গ'ল, মই মাংসখিনি তাতে দি দিছোঁ। তেল এৰিব ধৰিছে। এতিয়া মই আলুখিনি ইয়াতে এড কৰি দিছোঁ। এতিয়া মই মাংসখিনিত অলপ পানী দি দিছোঁ। আৰু লোকেল কুকুৰাত বহুত ভিটামিন থাকে, সেইকাৰণে চুপটো খাব লাগে।
মাংসখিনি উতল আহিছে আৰু গ্ৰেভিটো ডাঠ হৈ গৈছে। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। এয়া দেখিছে নহয় একেবাৰে কম তেলত কিমান তেল ওলাইছে মাংসখিনি আৰু খাবলৈ খুব টেষ্টি হৈছিলে। দেখিছেই নহয় কালাৰটো দেখি গম পাইছে। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ দেই।